Hey guys, আমি গৈ আছো গান্ধী মণ্ডপলৈ। আহক ভিডিওটো ভালদৰে চাও। টিকটটো কাটি সোমাই ললো। সোমাইলৈ প্ৰথম মিউজিয়াম সোমালো। ইয়াত মহাত্মা গান্ধীৰ কিতাপ আছে, সকলো কিতাপ। তাৰ পিছত এইফালে এইটো মহাত্মা গান্ধীৰ জন্ম হোৱা ঘৰটো হয়। এইটো যতৰটো। এইটো কি হয় নাজানো, হে ৰাম লিখা আছে। এইটো সমাধি ক্ষেত্ৰ নেকি, কোনোবাই জানিলে কৈ দিব বাৰু। এই এটা ঘৰে হয়, নাজানো বাৰু। ভাল লাগিল যাই, বাকী যি নহওক কিছুমান নেদেখা বস্তু দেখা পালো। এইফালে আছে মহাত্মা গান্ধীৰ সূতা কাটি থকা দৃশ্য এটা, মূৰ্তি আৰু প্ৰতিমূৰ্তি। এইফালে আছে মহাত্মা গান্ধীয়ে ইউজ কৰা, ব্যৱহাৰ কৰা বিচনাখন, শোৱা বিচনা বা ব্যৱহাৰ কৰা লেমৰ পৰা চেণ্ডেল, খৰম, প্লেটখনো আছে। এইযোৰ খৰম হয়। এইখন বিচনাতে শুইছিল চাগে অসমত কেতিয়াবা। এইখন পঞ্জিকা, এখন বাৰু এনে থোৱা আছে। এইটো সূতা কাটাত ব্যৱহাৰ হৈছিল চাগে। এইটো মহাত্মা গান্ধীৰ ডাঙৰ প্ৰতিমূৰ্তিটো। আৰু এইবিলাক গোটাই মহাত্মা গান্ধীৰ কিতাপ। বাপুক পাই গৈছো ওচৰৰ পৰা। এফালে এটা আছে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি। যোৱা নাই কোনো, যাই চাব পাৰে, ভাল লাগে, ধুনীয়া প্লেচ হয়। এইফালে ভিউটো চাই লওক, ধুনীয়া ভিউ। ভাল লাগিলে ভিডিওটো শ্বেয়াৰ কৰি দিব। সুন্দৰ ভিউ হয়, চাই লওক। গোটাই গুৱাহাটীখন দেখা পায়, ব্ৰহ্মপুত্ৰ নদীকে ধৰি উমানন্দ সকলোবোৰ দেখা পায় ওপৰৰ পৰা।